কি বনাই আছানে? আচাৰ হা আচাৰ কি আচাৰ এইটো? এইটো পচলা আচাৰ পচলা আচাৰ পচলা আচাৰ পচলা আচাৰ মই শুনা নাই নহয় যদি পচলা বুট আৰু টেঙা মাছ পচলা বুট টেঙা মাছ এইটো আচাৰ নতুন কেতিয়া আৰম্ভ হৈছে এইটো? এইটো আজি হা আজি আৰম্ভ হৈছে এইটো কি তোমাৰ সৃষ্টি দিয়ে? মই দেখোন আজিলৈকে শুনাই নাই এইটো কথা। চব বনাব পাৰে কি কি দিয়া আছে ইয়াত? ইয়াত গোটা মছলা অকল কাশ্মীৰ চিলি অকণ দিছোঁ টেঙা মোৱা পচলা আৰু বুট ৰঙা বুটটো বাৰু খাই চাব লাগিব। আপোনালোকে চিচা বৈয়ামত ফিল আপ কৰি ৰাখিব পাৰে বহুত দিনলৈকে খাব পাৰে ইয়াতে। তাকে ঠিক আছে মই অকণ খাই চাম টেষ্ট কৰি। ইয়াতে জ্বলাও দিব পাৰে আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি। আপোনালোকেও খাই চাব বনাই পেলাই কিমানো টেষ্টি হয় মই পিছত ক'ম। মই অকণমান এজনে বৰ হেৰি নাখায় এইটো কি বুলি কয় জ্বলা নাখায় আৰু নিদো মই প্ৰতিভাগ আচাৰতে এই গুড়টো দিওঁ কেলৈ দিওঁ বাৰু গুড়টো দি থ'লে বস্তুটো বেয়া হৈ নাযায় বহুত দিনলৈকে ৰাখিব পাৰে। আৰু এইটো এতিয়া আচাৰ হৈ গৈছে আৰু এইবাৰ আচাৰ বনাইছোঁ কাৰণ মই আগতে বনাওঁ যোৱা বছৰ বনোৱা নহ'লে আৰু জলফাই আচাৰ হ'ল ঔটেঙা হ'ল সেইটো হ'ল ঔটেঙা হ'ল তাৰপৰা আৰু আছে কৰ্দৈ আচাৰ আচাৰটো বনালে আৰু নবনাওঁ। ঠিক আছে ঠিক আছে ধন্যবাদ। তেতিয়া ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম তাৰপৰা চিচাৰ বৈয়াম কালি কিনি আনিছোঁ আচাৰৰ কাৰণে। আৰু পচলা আচাৰটো বহুতৰ কাৰণেই ভাল আপোনালোকৰ যিখিনি থাইৰয়ডৰ কাৰণেও ভাল ইউৰিক এচিডৰ কাৰণেও ভাল যি টি কাৰণে পচলাটো ভাল আৰু যিসকলৰ বিষ আছে সেইসকলে এইটো খাব পাৰে। টেঙা মোৱাটোতো আৰু টেঙাটো ভালেই পচলাটো টেঙাটো দি দিছোঁ কেলৈ পচলাটো অকণমান টেঙা গুণ আহিলে ভাল লাগিব। ইয়াত আপোনালোকে নেমুও চেপি দিব পাৰে মই নেমু চেপি দিয়া নাই আৰু মই সেইটো কাৰণে টেঙা মোৱা অকণমান আছিলে শুকুৱাই থৈছিলোঁ মিক্স কৰি দি দিছোঁ এইটো মিক্সাৰ আচাৰ। ঠিক আছে বাৰু খাই চাম কেনেকুৱা হয় নহয় জানো। এইটো তাকৰ হ'ব নহয় ইমান তাকৰকৈ বনালাগে আচাৰ তাকৰকৈ বনাব লাগে আৰু মই আচাৰ বনালে যে মানুহক বিলাই অন্ত হৈ যায় ইয়াৰ অকণমান দিম আৰু জাক জাক দিব লাগে খাই চাব নিজৰ মানুহখিনি দিম আৰু এইখিনি আচাৰ এতিয়া ধুনীয়াকৈ ৰেডি হৈ গৈছে। মই খাই চাম যদি ভাল হয় মই কাকো দিবলৈ নিদিওঁ নিদিয়ে তোমাৰ কিন্তু জলফাইটো ভাল হৈছে জলফাই আচাৰটো তুমি হেৰি কৰি দিবাচোন। জলফাই আচাৰ মই ভিডিঅ' বনাইছিলোঁ নহয় বোলে নাই নাপালোঁ মই দেখোন দি থোৱা আছে চাব লাগিব ইয়াতে মই নিমখ দিয়া নাই। আৰু হেৰিটো ঔটেঙাটো ঔটেঙা সৰু ঔটেঙা এবেম হ'ল সেয়া মই দেখাই দিম ধুনীয়াকৈ একেলগতে গোটেইখিনি আচাৰ হওক আৰু এইটোতো আচাৰ বনোৱা ছিজনেই অলপ মূলা আচাৰ বনাম দেৰিকৈ বনাম এতিয়া নহয় মূলা আচাৰটো। ঠিক আছে বাৰু তেতিয়া মই খাই চাম কেনেকুৱা হয় জনাম মই ধন্যবাদ।